নোলায় স্বাভাৱিকতে ওলাব ন সৰুৰ পৰা যিখন কোলাত জন্ম লৈ যি শব্দবিলাক শুনিছোঁ সেই শব্দ দিয়ে আৰম্ভ কৰিম তো তেতিয়া তাতে মোক হাঁহিছিল মানে বোলে হাঁহিছিল মোক ঢেকেৰি আহিছে ক'বই নোৱাৰে হেন তেন 1 বছৰ যেন তেন কাম কৰিলোঁ কৰাৰ পিছত মই ঘৰত গুচি আহিছিলোঁ আহি পেলাই মাক কৈছোঁ বোলে মা মই নৰোঁ আৰু ভাষাটো সলনি কৰিব পৰা নাই আৰু তাতেতো লিখিত লাগে পাৰা নাই তেতিয়াও সেই একেটাই মায়ে মোক তেতিয়া কৈছিল যে বোলে কি এনেকুৱা কি বস্তুনো আছে যিটো নেকি অসম্ভৱ তই নিজকে ইমান বেছি শুধৰণি কৰ যাতে তই এনেকুৱা হয় যে অসমত যিখিনি মানুহে তোক হাঁহিছিল বাধ্য কৰ যাতে 10 বছৰ পিছত তই ক'লেও সিহঁতে শুনিবৰ কাৰণে বাধ্য হয় আৰু সেই প্ৰেৰণাত সেই আত্মবিশ্বাসত মই তাতে গৈ নিজকে শুধৰাই মই তেতিয়া ভাবি লৈছোঁ এই বাইহাটা পাৰ হ'লোঁ মানে মই বাপেকে উজনীয়া খবৰ মানে ইমান নিজকে চেঞ্জ কৰিলোঁ গতিকে মা এগৰাকীৰ কিমান সাহস থাকে প্ৰত্যেকগৰাকীৰে ক্ষেত্ৰত সেইটো প্ৰথমতে উপলব্ধি কৰিব লাগিব আৰু বৰ্তমান সময়ত আমাৰ যিমান কেইগৰাকী ইয়াতে মাতৃ আছে বা ছোৱালী আছে কালি পৰহি কাৰোবাৰ বোৱাৰী হ'ব মাতৃগৰাকীৰ সেই আত্মবিশ্বাস থকাটো আটাইতকৈ ডাঙৰ কথা গতিকে সেইটো এটা কথা দ্বিতীয়তে জীৱনটো আমি প্ৰত্যেকেই লাভ কৰিছোঁ বহুতে খাই বহি শুই সমালোচনা অমুকত খৰচ কৰে নিজে কিমান অৱদান আগবঢ়াইছোঁ সেইটো বহুত কম বিশ্লেষণ কৰে গতিকে আজি তেখেতৰ জীৱনটো তেখেতৰ কৰ্মজীৱনীৰে সাৰ্থক কৰিছে বাধ্য হৈছোঁ আজি আমি অনুষ্ঠানটো কৰিবৰ কাৰণে গতিকে প্ৰত্যেককে আহ্বান জনাইছোঁ জীৱনটো অৰ্থপূৰ্ণ কৰক আৰু জীৱনটো জীয়াবলৈ শিকক গতিকে যিসকল নৱপ্ৰজন্ম আছে এতিয়াও সময় আছে মই এই সন্মুখত থাকোঁতে মনলৈ অহাৰ লগে লগে কৈছোঁ আমাৰ গীতাৰ্থ দা মই এনেকুৱা হয়তো দায়িত্বত বহুত আগত মানুহ আছিলে বা আহিছে গৈছে এনেকুৱা কিছুমান চৰকাৰী দায়িত্বত থাকে গীতাৰ্থ দাই নৱপ্ৰজন্মসকলক আকৃষ্ট কৰিব পৰাকৈ ইমান সুন্দৰ কিছুমান ব্যৱস্থা কৰি আছে গতিকে আমাৰ যিসকল নৱপ্ৰজন্ম ইয়াতে আছে আমি সেইবিলাক আমি অনুকৰণ কৰিব লাগে যে আমি কি কৰিলে আমাৰ জীৱনটো সাৰ্থক হ'ব আৰু ভগৱানে এনেকুৱা নহয় যে কাকো একো দিয়া নাই সকলোকে নিজৰ প্ৰতিভা দিছে সেইখিনি আমি বিকাশ কৰাটো আমাৰ কথা গতিকে সেইখিনি আমি উপলব্ধি কৰিব লাগিব গতিকে এইখিনি হৈছে আপোনাৰ 2 নম্বৰ